নমস্কাৰ আপোনালোক সকলোকে অনন্ত স্পাৰ্ক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোক সকলোৱে অৱগত হৈছে যে জুলাই 2025 পৰা চেণ্ট্ৰেল কৰ্মচাৰীৰ বাবে ডিএ অৰ্থাৎ মৰগীয়া বনছ পুনৰ 3% বৃদ্ধি কৰিছে। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে সাধাৰণতে চেণ্ট্ৰেলৰ সমাহাৰত আমাৰ ৰাজ্য চৰকাৰেও ডিএ ঘোষণা কৰে। আৰু সেই অনুসৰি চেণ্ট্ৰেলৰ সমাহাৰত আমাৰ ৰাজ্য চৰকাৰেও জুলাই 2025 পৰা ৰাজ্যিক কৰ্মচাৰীৰ বাবে পুনৰ 3% আৰু সেই মৰ্মে কেন্দ্ৰৰ সমাহাৰত আজি 16 অক্টোবৰ তাৰিখে ৰাজ্যিক কৰ্মচাৰীৰ বাবে ৰাজ্য চৰকাৰে আজি 3% দিয়ে ঘোষণা কৰে। অৰ্থাৎ জুলাই 2025 পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ পুনৰ 3% দিয়ে বৃদ্ধি হ'ল, যাৰ ফলত এতিয়াৰ পৰা জুলাই 2025 পৰা ৰাজ্যিক কৰ্মচাৰীৰ দিয়ে মুঠ দিয়ে 58% হ'লগৈ। আপোনালোকে জানে যে ভাৰত চৰকাৰে কেইদিনমান আগতে কৰ্মচাৰীসকলৰ বাবে 3% মৰগীয়া বানচ ঘোষণা কৰিছে। আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলে পোৱা মৰগীয়া বানচৰ পাৰ্চেণ্টেজটো হৈছে 58, কিন্তু অসম চৰকাৰৰ কৰ্মচাৰীসকলে এই মুহূৰ্তলৈকে মৰগীয়া বানচ পাই আছে 55%। ৰাজ্য চৰকাৰে ডিএ আৰু ডিআৰ পেঞ্চনাৰসকলৰ বাবে আৰু চাকৰিয়াৰসকলৰ বাবে মৰগীয়া বানচ আজি 55%ৰ পৰা 58%লৈকে বৃদ্ধি কৰে। গতিকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে দৰমহাত 3% তেওঁলোকে এতিয়া মৰগীয়া বানচ হিচাপে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব। আজিৰ কেবিনেটত আমাৰ নিযুত মইনা আঁচনিখন ৰূপায়ণৰ বাবে 125 কোটি টকাৰ এটা অনুমোদন ৰাজ্যৰ উচ্চতৰ শিক্ষা বিভাগক দিয়া হয়।